এভৰিৱান ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ আৰু বহুত দিন মই ব্লগ বনোৱা নাছিলোঁ আৰু মানে যিহেতু মিনি ব্লগ দিয়া কৰিছোঁ আৰু এইফালে আমাৰ বাইদেউ আছে মানে আজি আমি যাব ওলাইছোঁ মানে মাংস খাবৰ কাৰণে যিটো মাংস আনিবৰ কাৰণে মানে যিহেতু বৰষুণৰ দিন কেন্দ্ৰখনৰ পৰা আমি আনিব গৈছোঁ মানে গাড়ীখনো ওলাব নোৱাৰে সেইকাৰণে আমি ভাবিলোঁ খোজকাঢ়ি যাওঁ আৰু তাৰমানে আমি মাংস খাব খুজিলে মানে যেনেকৈ নহওক আমি আনি খামেই মানে শখটো যিহেতু আমাৰ কাৰণে মেইন কি কিবা ক'বা আৰু গাইজ বলক আগলৈ যাই থাকোঁ মানে আমাৰ কেন্দ্ৰখনত যোৱাৰ কাৰণে আমি 3টামান ৰাস্তা আছে চাই লওঁ আমি কোনটো ৰাস্তাৰে যাই থাকোঁ কিনকিনীয়া বৰষুণত ভিজাটো তাৰ মজাটো একদম বেলেগ কেন্দ্ৰখনে আহি পালোঁ খোজকাঢ়ি আৰু সেইফালেও মাংসখিনি লৈ আহি আছে বাৰু অহালৈ ৰখি আছোঁ দি যাওঁ মানে কি কৰি ধৰিব পৰা নাই চব মানে বেয়া ৰাস্তা আমি দুটাই ইফালে মাংসৰ কাৰণে নেমু ছিঙিব আহিছোঁ তাই একদম চশমা মাৰি কিনে একদম নেমু ছিঙিব আহিছে আৰু আমাৰ মাংসও এতিয়া হ'ব হৈছে দেখিছেনে কালাৰটো কি ধুনীয়া এটা কালাৰ আহি গৈছে আৰু বৰষুণ বতৰত মাংস কি ক'ম আৰু এতিয়া আমি ভাজা মাংস খাম একবাৰ টেষ্ট কৰিছে বাৰু কেনেকুৱা হৈছে তাৰপিছত এয়া ভাজা মাংস খোৱা হোৱাৰ পিছত ভাত খাব হ'ল যিহেতু আমাৰ দেৰিও হৈছিল এয়া আধা খোৱা হ'লেই ইফালে জেঠীমাই কিবা কথা পাতি আছে এতিয়া মোৰো খোৱাটো আৰম্ভ কৰি দিওঁ বা হাঁহি নাচাকে গাইছ মাংসখিনি পাই কিনে এইফালে মই অলপ ধুনীয়াকৈ লৈ লৈছোঁ টেঙা চেঙা সানি বহুত গৰম হৈছে ভাতকেইটা ভালকৈ মানে সানিব পৰা নাই ইফালে মাংসটো গৰম এৰাব পৰা নাছিলোঁ ভালকৈ তাৰপিছত কিবাকৈ এনেকৈ এৰালোঁ এৰাৰ পিছত খালোঁ আৰু খাই কিনে গাইছ কি ক'ম সঁচাই বহুত ধুনীয়া হৈছে কিন্তু ভালে হয় বাৰু সদায় ভাল হয় আজিও খুব ধুনীয়া হৈছে বিৰাট সোৱাদ লাগিছে নোপোৱা এতিয়া লৈছোঁ